হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল নলেজ আছামলৈ। বন্ধু বান্ধৱীসকল, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বিভিন্ন ঠাইসমূহত ঘূৰিনো কোনেও ভাল নাপায়। নিশ্চয় সকলোৱে বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাইসমূহত ঘূৰি ভাল পায়। তাৰ ভিতৰত ময়ো বহুত ভাল পাওঁ ফুৰি। কিন্তু আপোনালোকে হয়তো এই বিভিন্ন ঠাইসমূহত ঘূৰি ফুৰোঁতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গছসমূহত সেই ঠাইত থকা গছসমূহত বগা ৰঙৰ বগা ৰঙৰ প্ৰলেপ দি ৰখা হৈছে। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে যে এনেকুৱা ধৰণৰ গছসমূহত বিভিন্ন ঠাইত গছসমূহত বগা ৰঙৰ প্ৰলেপ কিয় দিয়া হয়? তো আজি আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈ চাওক। আপোনালোকক মই সুন্দৰভাৱে ক'বলৈ চেষ্টা কৰিম যে গছসমূহত বগা ৰঙৰ প্ৰলেপ কিয় দিয়া হয়। তো বলক আমি ভিডিঅ' কেতিয়া চাব। গছত বগা ৰঙৰ প্ৰলেপ দিয়াৰ কাৰণ তিনিটা আছে। এক নম্বৰ কাৰণ হৈছে যেতিয়া এটা অতি সুন্দৰ ঠাইত বহু সংখ্যক এনেকুৱা ধৰণৰ গছ গছনি থাকিব, তেতিয়া যদি সেই সকলো সংখ্যক গছ গছনিতে বগা ৰঙৰ প্ৰলেপ দিয়া হয়, তেতিয়া দূৰৰ পৰা সেই সৌন্দৰ্যটো দেখিবলৈ অতি সুন্দৰ আৰু মনোৰম হৈ পৰে। তেতিয়া সেই পৰিৱেশটো এক নম্বৰ কাৰণ হৈছে দেখাত ভাল দেখিবৰ বাবে। দুই নম্বৰ কাৰণ হৈছে যেতিয়া গছসমূহত বগা ৰঙৰ প্ৰলেপ দিয়া হয়, তেতিয়া সেই গছসমূহ দেখি বিভিন্ন পৰ্যটক বা মানুহে ভাবিব যে হয়, নিশ্চয় এই গছসমূহৰ কোনোবাই দেখা শুনা কৰে, অৰ্থাৎ কোনোবা নহয় কোনোবা চোৱা চিতা কৰে এই গছসমূহ। তেতিয়া তাৰ পৰা গম পাব পাৰি যে এই গছসমূহৰ কোনোবা নহয় কোনোবা চোৱা চিতা কৰি আছে বা কৰি ৰাখে সেইবাবে সুন্দৰভাৱে আছে। আৰু ৩ নম্বৰ কাৰণ হৈছে বগা ৰঙৰ প্ৰলেপ দিয়াৰ ফলত গছসমূহৰ আয়ুস বহুগুণে বৃদ্ধি হৈ যায়, আৰু তাত চেলেনী জাতীয় আৰু পোক পতংগ জাতীয় বস্তু যাতে সৃষ্টি হ'ব নোৱাৰে, তাৰ বাবেও তাত বগা ৰঙৰ প্ৰলেপ ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকৰ মনত হয়তো নিশ্চয় এটা প্ৰশ্ন উদ্ভৱ হৈছে যে কেৱল বগা ৰঙে কিয় ইউজ কৰে, তাত বেলেগ ৰং কিয় দিব নোৱাৰে নেকি? কিন্তু দিব পাৰি, কিয় দিব নোৱাৰে, নিশ্চয় দিব পাৰি। তথাপি আপোনালোকে হয়তো বহুতত দেখিছে যে ৰঙা ৰং আৰু বগা ৰং একেলগে ইউজ কৰা আপোনালোকে নিশ্চয় দেখিছে। তো যাৰ যোনটো আৰু ভাল লাগে আৰু, কিন্তু বগা ৰংটো এটা শান্তিৰ প্ৰতীক, যিহেতু বগা ৰংটো সেইবাবে সকলোৱে বগা ৰংটো ইউজ কৰে। বগা ৰংটো একেলগে বহুত সংখ্যক গছত বগা ৰং দেখিলে দূৰৰ পৰা প্ৰাকৃতিক পৰিৱেশটো অতি সুন্দৰ আৰু মনোৰম হৈ উঠে। চ' এইখিনি আৰু আপোনালোকক মই সুন্দৰভাৱে বুজাবৰ চেষ্টা কৰিলোঁ যে গছত বগা ৰঙৰ প্ৰলেপ কিয় দিয়া হয়। যদি ভিডিঅ'টোৰ পৰা কিবা আপোনালোকে শিকিবলৈ পায়, মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে বিভিন্ন এনেকুৱা ধৰণৰ সৰু ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, যাৰ নাম হৈছে নলেজ আছাম।